কোভিডৰ দৰে এই বেমাৰটোৱে গোটেই ইণ্ডিয়াত আতংকৰ সৃষ্টি কৰি আছে। হয়তো আপোনাৰো হৈ আছে আৰু আপুনি গমেই নাপায়। নমস্কাৰ, মই ডক্টৰ হৃদয় ডেকা। ফেটি লিভাৰ এই বেমাৰটোত আমি প্ৰায় আজি সকলোৱে ভুগি আছো। ফেটি লিভাৰে যদি আপুনি কণ্ট্ৰল নকৰে তেতিয়া ই হ'বগৈ হেপাটাইটিছ আৰু ফাইব্ৰছিছ। আৰু ফাইব্ৰছিছ যদি আপুনি কণ্ট্ৰল নকৰে তেতিয়া হ'ব লিভাৰ চিৰ'চিছ আৰু শেষত গৈ লিভাৰ ফেইলাৰ আৰু লিভাৰ কেঞ্চাৰ হ'ব পাৰে। মদ খোৱা মানুহবোৰতো ফেটি লিভাৰ হৈয়ে আছে, কিন্তু মদ নাখালেও আপোনাৰ ফেটি লিভাৰ হ'ব পাৰে। আপুনি বাহিৰত যিবোৰ প্ৰচেছ ফুড খায়, কোল্ড ড্ৰিংকছ খায়, এইবোৰত থকা এক্সট্ৰা চুগাৰবোৰ ফেটলৈ কনভাৰ্ট হয় আৰু লিভাৰত জমা হয়। ফেটি লিভাৰৰ পৰা এবাৰ চিৰ'চিছ ষ্টেজলৈ যোৱাৰ পিছত আৰু কোনো উপায় নাই। উপায় নাই মানে লিভাৰক ভাল কৰাৰ কোনো উপায় নাই আৰু নিজক বচাবৰ কাৰণে কোনো উপায় নাই। ভগৱানে লিভাৰটোৰ কাৰণে এটা বহুত ভাল কাম কৰি থৈছে। লিভাৰটো এটা ষ্টেজলৈ বেয়া হোৱাৰ পিছতো ই আকৌ নৰ্মেললৈ ঘূৰি আহিব পাৰে। যদিহে লিভাৰটো বেয়া কৰি থকা বস্তুবোৰৰ পৰা আপুনি 6 মাহৰ পৰা এবছৰ আঁতৰি থাকিব পাৰে, তেতিয়াহ'লে আকৌ আপুনি আগৰ দৰে নৰ্মেল লিভাৰ পাব পাৰে। যদি আপুনি মদ খায়, আপুনি বাহিৰৰ প্ৰচেছ ফুড, কোল্ড ড্ৰিংকছ, মছলা দিয়া খাদ্য, তেল দিয়া খাদ্য খায়, আপোনাৰ ওজন বেছি, আৰু আপুনি এইবোৰৰ পৰা যদি নিজকে 6 মাহৰ পৰা এবছৰ যদি সময় দিব পাৰে, তেতিয়াহ'লে আপুনি আকৌ আগৰ দৰে এটা নৰ্মেল লিভাৰ পাব পাৰিব। আৰু আপোনাৰ যদি ডায়েবেটিছ আছে আৰু ডায়েবেটিছ কণ্ট্ৰলত নাই, তেতিয়াহ'লে ডক্টৰৰ সহায় লৈ ডায়েবেটিছ কণ্ট্ৰলত আনক। আৰু এনেকৈ যদি সদায় হেল্ডি থাকিব বিচাৰে, মোক ফ'ল' কৰক।